নমস্কাৰ বন্ধু বান্ধৱীসকল, কি কৰি আছে বাৰু আপোনালোকে? কি খবৰ? এয়া দেখিছেনে কিহৰ প্ৰস্তুতি? মানে সোনকালৰ পৰা আৰম্ভ কৰি দিয়া হৈছে আৰু প্ৰস্তুতিটো কিহৰ গম পাইছে চাগে। দিনতো দেখিছিলেই মানে হুঁচৰি বজাৰ কৰিবলৈ যোৱা ভিডিঅ'টো পাইছিলেই কালি। ইয়াত তাৰে প্ৰস্তুতি সোনকালৰ পৰাই আৰম্ভ কৰি দিয়া হৈছে, মানে কি গধূলিৰ পৰাই। মই ক'লোঁ চবকে বোলো সোনকালৰ পৰা আৰম্ভ কৰি দিয়ক, তাকে বৰমা চবেই সকলোৱে মিলি আৰু আৰম্ভ কৰিলে, যিহেতুকে মানে এতিয়া বতৰটো ধৰিব নোৱাৰি ন, কেতিয়া কেনেকুৱা কি হৈ যায়। সেইটো কাৰণে সোনকালৰ পৰাই আৰম্ভ কৰি দিছোঁ। গোটেই মানুহখিনি মিলি পেলাই ইয়াত টিকলাকেইটাই চকী খেলি আছে। তাতে মই অকণমান নাচিও দিলোঁ, কাৰণ এইকণেই আৰু ফূৰ্তি ন, সেইটো কাৰণে হুঁচৰি গাইছিলোঁ। মানে খানাটো খোৱা অকণমান দেৰি হ'ল, কৈছোঁৱেই মানে সকলোৰে টাইমবোৰ মিলা নাছিলে আৰু দিনত কোনো মানে নাথাকে, সেইটো কাৰণে মানে ৰাতিয়ে কৰা হ'ল। ৰাতি যিহেতুকে চব ঘৰতেই থাকে, সেইটো কাৰণে ময়ো ক'লোঁ বোলো ৰাতিয়ে কৰোঁ। আমাৰ ঘৰৰ চোতালতে খানাটো খালোঁ। ঘৰততো সদায় খাই থকাই হয় ন, কিন্তু মানে এনেকৈ মিলিজুলি খোৱাৰ মানে হেঁপাহটো বহুত বেলেগ, আৰু মই বিশেষকৈ বহুত বেছি ভাল পাওঁ। লাগিলে খাব নোৱাৰোৱেই লাগিলে, কিন্তু সকলোখিনি বস্তু কিনিছোঁ। দিনত দেখিছিলেই এফালৰ পৰা মিঠাই ভাগকৈ সকলোৱে কিনিছোঁ, আৰু ইফালে ডিম হওক, মাছ হওক, মাংস হওক, মানে গোটেইখিনি এভৰিথিং আৰু একদম সকলোৱে কালৈও যে নকমেও, কালৈও হেৰি নহওক, একদম পূৰা হিচাপত বাজেট ধুনীয়াকৈ কিনি আনিছোঁ সকলোৱে মিলি এসাঁজ খাওঁ বুলিয়ে। যিহেতুকে ধুনীয়াকৈ হুঁচৰি গাইছিলোঁ, তেতিয়াও বহুত বেছি ফূৰ্তি হৈছিলে। আৰু মই এনেও এনেকৈ থাকিয়ে ভাল পাওঁ লাইফটো, কাৰণ আজি আছোঁ যে কাইলৈ নাই ন, তো এনেকৈ থাকিয়ে ভাল পাওঁ। এয়া বেলেগে নানাচিলেও মই একদম বৰমাহঁতৰ লগতে বৰমা সকলোৰে লগতে একদম ধুনীয়াকৈ নাচি আছোঁ। গৰমো বহুত আছিলে, আৰু ভগৱানৰ কৃপাত বতৰটোও কালি চকু মেলি চালে একো মানে প্ৰব্লেম নহ'লে। নাচি আছোঁ, ভণ্টিজনীকো টানি আনি পেলাই পূৰা নাচি গৰমৰ লাষ্টত মানে এনেকুৱা হৈ গৈছে নহয়, ভাত খাবলৈ মন নোযোৱা হৈ গৈছেগৈ। আৰু একদম ভাত খোৱা আগলৈকে এফালে সকলোৱে পাপৰ ভাজি আছে, তাৰ পৰা উঠি আহি পেলাই নাচি আছোঁ মানে। আৰু আপোনালোকৰ পৰা এনেকৈ ফূৰ্তি কৰেনে? মোৰ কিন্তু মানে বিৰাট ভাল লাগে, মানে সেইটো কাৰণে মই কৈ আছোঁ বোলো বহাগৰ খানাটো বহাগতে খাম আৰু বেছি দেৰি নকৰোঁ, কাৰণ বহাগৰ খানাটো মানে দেৰিকৈ খালে বেয়া লাগে ন। সেইটো কাৰণে বোলো যিয়েই হওক কাৰণ বতৰ সেইকেইদিন বহুত মানে পেনপেনীয়াকৈ মানে দি আছিল ন, একদম বৰষুণ বোলো বৰষুণ দিলেও যি হ'লেও বজাৰ কৰিমগৈ, খানাটো খামেই সকলোৱে মিলি এসাঁজ, বিৰাট ভাল লাগিব। সেইটো কাৰণে একদম বোলো আমাৰ চোতালতে খাম। পথাৰত খোৱা কথা আছিলে, পথাৰত পানী হৈ গ'ল যিহেতুকে, সেইকাৰণে আমাৰে চোতালতে খাম লাগিলে, কিন্তু মানে খামেই সেইকাৰণে খাবলৈ প্ৰস্তুতি চলালোঁ, আৰু সোনকালৰ পৰা চলাই দিলোঁ। 10টা বজালৈ সকলোখিনি হৈয়ে গ'ল, আৰু বতৰো হেৰি নহ'লে বাৰু একো প্ৰব্লেম। আৰু আমাৰ যিকেইটা ল'ৰাকেইটা আছিলে সেইকেইটাও মানে চব আছে, কিন্তু সিহঁতে নানাচে। কিন্তু বাকী আমাৰ পোৱালীকেইটাৰ পৰা আদি কৰি মাহঁত চবেই একদম বৰমাহঁতে বহুত বেছি আনন্দ কৰিছোঁ। টিকলাকেইটা দেখিছেনে? টিকলিকেইজনীও একদম মানে গোটেই ফেভৰেট গান বজাই বৰমা দেখিছেনে? এইজনী বৰমা। এইফালে এজনী আমাৰ একদম দেখিছে কঁকালত একেবাৰে হেৰি বান্ধি লৈছে। গোটেই পৰিৱেশটো দেখাব চেষ্টা কৰিছোঁ। ইফালে বৈয়েও পাপৰ ভাজি আছে, সেইফালে ভণ্টিজনীয়ে নাচি আছোঁ, সেইকেইজনী বৰমাহঁতে নাচি আছে। আকৌ মায়ে মাজে মাজে নাচে, আমাৰ মায়ে আহি আছে, কামো কৰি আছে। মইতো কালি অকণো মানে ফেচবুকত সেইটো কাৰণে টাইমে দি পেলাই। এইজনী আমাৰ মায়ে দেখিছেনে? মায়ে একদম নচাত এক্সপাৰ্ট, আৰু ময়ো মাৰ নিচিনাই হ'লোঁ। এনেকৈ ৰাইজৰ লগত খাই মোৰ মানে বহুত ভাল লাগে। প্ৰতিটো কামেই মানে এনেকৈ সকলোৰে লগত সহযোগ কৰি পেলাই মোৰ বহুত বেছি ভাল লাগে। তাৰপিছতে লাষ্টত আমাৰ খোৱা টাইম হ'ল। তাৰপিছতে তাৰো অলপ যিমানখিনি পাৰোঁ ক্লিপ ৰখাব চেষ্টা কৰিলোঁ, আৰু ভিডিঅ'টো বহুত বেছি দীঘল হৈ গৈছে। এইটোৱে চাগে আজিলৈকে দিয়াৰ ভিতৰত মোৰ লং ভিডিঅ' হ'ব গৈ আছে। মানে টিপ ৱাইজত বহি গৈ আছোঁ। ফাৰ্ষ্ট টিপটো খালে অকণ ভিডিঅ' ৰখাব চেষ্টা